শান্তি বিয়াৰ নিয়মবোৰ যিহেতু ঠাইভেদে অকণমান বেলেগ বেলেগ হয় আৰু আমাৰ এইফালে মানে আমাৰ যোনদিনা কইনাজনী বিয়া হয় সেই দিনটো ধৰি 4 দিনৰ দিনা ৰাতিপুৱাই কাউৰীয়ে কা নকৰোঁতে গা ধুৱায় আৰু গা ধোৱাৰ পাছতে নিয়ম নীতিবোৰ কৰে। তাৰ পাছতে সন্ধিয়া ভাগলৈ ৰখিবলৈ বুলি ওচৰ চুবুৰীয়া সকলো আহি যায় আৰু বোৱাৰী জীয়ৰী সকলো মিলি বিয়া নাম গায় আৰু কইনাজনীৰ দুলনি সজোৱা হয় আৰু কইনাৰ মূৰত তেল দিয়া হয়। যিগৰাকীয়ে দুলনি ধৰে তাইক ধৰি আৰু আমাৰ এইফালে অকণমান নিয়মবোৰ বেলেগ। বিয়া দিনা পুৱতি ভাগতে মানে পুৱাৰ ভাগতে কাউৰীয়ে কা নকৰোঁতে আমাৰ 4 দিনা গা ধোৱাৰ নিচিনাকৈয়ে গা ধুৱাব। তাৰ পাছতে আমাৰ পানী তুলি আৰু গা নোধোৱাই আৰু তেনেকৈয়ে গা ধুৱাই কইনাজনী দিনটোৰ বাবে আজৰি হৈ যায়। আৰু এয়া হৈছে আমাৰ পুৰণি দিনৰে পৰম্পৰা। আৰু যিহেতু জীয়ৰী ছোৱালীবোৰে ৰাতিপুৱা সোনকালে আহি মানে কইনাক গা ধুৱাব আৰু পানী মাহ হালধি সানি তাৰ পাছতে দিনৰ ভাগলৈ আমাৰ বেৰি নবনায় আৰু বেৰি তলত গা ধোৱাৰ নিয়ম আমাৰ নাই, আমাৰ দিনৰ পৰাই নাই আৰু তাৰ আগৰ পৰাই নাই। সেইকাৰণে আমাৰ কইনা সজোৱাত অকণমান সোনকাল হয় আৰু আমাৰ এইফালে অকণমান বিয়াবোৰ আগতীয়া হয়। কাৰণ দিনত গা ধুৱালে পানী তুলিলে বহু সময় যায়গৈ আৰু আমাৰ যিহেতু পুৱতি ভাগতে গা ধুৱাই মেলি সকলোবোৰ আজৰি কৰি দিয়ে, সেইকাৰণে আমাৰ একেবাৰে মানে টাইমটো নলয় আৰু কইনাজনী যিহেতু আজৰি হৈ থাকে সেইকাৰণে ৰাতিপুৱাৰ ভাগতে যিহেতু মৃতকৰ চাকি কিবা কিবি জ্বলাই মেলি কইনাজনীক দিনটোৰ বাবে আজৰি কৰি দিব পাৰে আৰু এইফালে তাকে মই কথাৰ মাজতে আপোনালোকক তাইক সজায়ো শেষ হ'ল কথা কৈ থাকোঁতে তাকে যিমান পাৰিলোঁ অকণমান দেখালোঁ। আৰু আমাৰ কইনাজনী হৈছে মোৰ ভতিজা আৰু আমাৰ ঘৰৰ পৰা একেবাৰে কাষত লাগি থকা দাদাৰ জীয়েক। এফালে 2জনী ছোৱালী আৰু এই হৈছে ডাঙৰজনী আৰু এফালে ভতিজাৰ বিয়া, সেইকাৰণে আজি ৰখিবলৈ বুলি আহিলোঁ পেহীয়েক বুলি। আৰু এতিয়া জীয়ৰী বোৱাৰী সকলোৰে লগতে এতিয়া আমি বিয়া নাম গাম আৰু গাই মেলি এতিয়া কইনা আমাৰ সজাই শেষেই হ'ল নহয়। ইয়াত দেখিছেই নহয় আৰু আমাৰ কইনাজনী পিছে দেখিবলৈ ধুনীয়া, তাইক মেকআপ নকৰিলেও ধুনীয়া লাগে, আপোনালোকে দেখিছেই। আৰু এফালে বোমাকহঁতে সকলোৱে মিলি চাহ দিছেহি সকলোকে আৰু এফালে কইনা নাম গাবৰ বাবে আগতীয়াকৈ মাকৰ ফালৰ পৰা এখন শৰাই দিব লাগে, সেয়া মাকেও শৰাই আগবঢ়াই মেলি দিলে আৰু এতিয়া ধুনীয়াকৈ সকলোৱে নাম গাইছে আৰু ভন্তি